নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ জিকে অসমীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বিভিন্ন পৰীক্ষাত আহিবলগীয়া আৰু জিকে প্ৰশ্ন উত্তৰ জানিবলৈ আৰু নিতৌ এনে ধৰণৰ আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ইয়াৰ আগৰ ভিডিঅ'ৰ প্ৰশ্ন আছিল কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চাৰ্লছ বেবেজ। বন্ধুসকল আহক আৰম্ভ কৰোঁ আজিৰ খণ্ড। আজিৰ প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্ন হ'ল শক্তিৰ SI একক কি? ক কেলভিন, খ জুল, গ নিউটন, ঘ কিলোগ্ৰাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জুল। 2 নম্বৰ প্ৰশ্ন নিউটনৰ প্ৰথম গতিসূত্ৰটো কি? ক ঘৰ্ষণৰ নীতি, খ জড়তাৰ নীতি, গ গতিৰ নীতি, ঘ মুহূৰ্তৰ নীতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ জড়তাৰ নীতি। প্ৰশ্ন নম্বৰ 3 সাগৰৰ গভীৰতা জোখা যন্ত্ৰটো হ'ল ক অডিঅমিটাৰ, খ ফেডমমিটাৰ, গ এনিমমিটাৰ, ঘ চিস্মগ্ৰাফ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ ফেডমমিটাৰ। প্ৰশ্ন 4 গ্ৰীণহাউচ এফেক্ট গেছৰ মুখ্য গেছবিধ কি? অৰ্থাৎ গ্ৰীণহাউচ এফেক্টৰ মুখ্য গেছ কি? ক নাইট্ৰজেন, খ কাৰ্বন ডাই অক্সাইড, গ অক্সিজেন, ঘ হাইড্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰ খ কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন নম্বৰ 5 নেমু টেঙাত কি এচিড থাকে? ক এচিটিক এচিড, খ চাইট্ৰিক এচিড, গ লেক্টিক এচিড, ঘ এস্কৰ্বিক এচিড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ চাইট্ৰিক এচিড। প্ৰশ্ন নম্বৰ 6 প্ৰাকৃতিক গেছত থকা প্ৰধান উপাদান হ'ল মিথেন, খ ইথেন, গ প্ৰপেন, ঘ বিউটেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক মিথেন। প্ৰশ্ন নম্বৰ 7 কাৰ্বনৰ আটাইতকৈ কঠিন ৰূপটো হ'ল ক কক, খ গ্ৰেফাইট, গ হীৰা, ঘ এভাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হীৰা। প্ৰশ্ন নম্বৰ 8 আমাৰ নখবোৰ কিহেৰে গঠিত? ক মেলানিন, খ কেৰাটিন, গ এনামেল, ঘ কাৰ্টিলেজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেৰাটিন। প্ৰশ্ন নম্বৰ 9 পিটুইটাৰী গ্ৰন্থি ক'ত থাকে? ক হৃদযন্ত্ৰত, খ মগজুৰ নিম্নাংশত, গ পেটত, ঘ অগ্নাশয়ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মগজুৰ নিম্নাংশত। এতিয়া শেষৰ প্ৰশ্নটো হ'ল প্ৰশ্ন নম্বৰ 10 গছৰ সালোক সংশ্লেষণ ক'ত হয়? ক শিপাত, খ পাতত, গ ফুলত, ঘ ডালত। ইয়াৰ শুদ্ধ উত্তৰ পাতত। আপোনালোকৰ বাবে আজিৰ প্ৰশ্ন ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ভিটামিন ডিৰ অভাৱত ক কুকুৰিকণা, খ ৰিকেটছ, গ এনিমিয়া, ঘ পেলাগ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট যোগে জনাব। আজিলৈ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।